হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই এনাডাৰ মিনি ব্লগ। আজি জিয়ান, মই, পাপা, মা আৰু ভণ্টি আহিছোঁ ডিব্ৰুগড় AMCলৈ। ভণ্টি যিহেতু এটা চাৰ্জাৰী হৈছিলে আৰু সেই চাৰ্জাৰীটো মানে চিলাই শুকোৱাৰ পিছত ওপৰ সূতাডালটো উলিয়াই দিলে, কিন্তু স্কিনৰ তলতো বোলে এডাল সূতা আছে আৰু সেই সূতাডাল যোৰহাটৰ মানে কোনো ডক্তৰে মানে উলিয়াব নোৱাৰিলে। JMCটো মানে নাই বুলিয়ে কৈ দিলে, সূতা নাই বোলে। কিন্তু এনেকৈতো থাকিলে নহ'ব, সেইকাৰণে আমি আকৌ ডিব্ৰুগড়লৈ যাবলগীয়া হ'ল আৰু তাত মানে পটককৈ সেই সূতাডাল উলিয়াই দিলে। এই যে জিয়ানে ধৰি আছে, এইডাল সূতা আকৌ নহয় দেই, ইমান দীঘল সূতা নহয়, কেতিয়াবা পাছে পৰে দেখাম বাৰু। তাৰপিছতে উভতি আহোঁতে আমি হোটেলত ভাত খালোঁ। ভাত খাই পেলাই মানে যিহেতু আমি ৰাতিপুৱাই আহিছোঁ যোৰহাটৰ পৰা, খুব মানে ভাগৰ লাগিছে চবৰে। এইফালে মা পাপা টোপনি মাৰি আহি আছে, জিয়ানো মোৰ গাত ঢেল খাই শুই দিলে, ভণ্টিও আগ চিটত শুই আহিছে। মোৰো টোপনি ধৰিছিল, কিন্তু মইতো শুলে এতিয়া জিয়ানে কষ্ট পাব, সেইকাৰণে মই সাৰ পাই পাই আহি আছোঁ এইফালে। তাৰপিছত আমি ভাবিলোঁ যে গৰম গৰম অকণমান চাহ খাই লওঁ চবে। ভণ্টি গাড়ীতে বহি থাকিল, তাই চাৰ্জাৰী কৰা বেছি দিন হোৱা নাই। এইফালে মা পাপা, মই, ড্ৰাইভাৰজন আৰু জিয়ানে দোকান এখনত নামি পেলাই চাহ অকণমান খাবলৈ বহিলোঁ। আৰু এইখন দোকান মানে শিৱসাগৰ নে গৌৰীসাগৰত আছে মই পাহৰিছোঁ। ইয়াত মানে খুব ধুনীয়া চাহ দিয়ে, একেবাৰে খাটি ম'হৰ গাখীৰ চাহ দিয়ে। এইফালে গৰম গৰম আমি চাহ অৰ্ডাৰ কৰিলোঁ আৰু দুটা গৰম পেটিছ ল'লোঁ। এটা জিয়ানে খালে, এটা মই খালোঁ। আৰু ভিডিঅ'টো আজি ইমানতে সামৰিছোঁ। আশা কৰিছোঁ চাই ভাল পালে। বাই।